আজি আমাৰ উত্তৰ গোবৰ্ধন হাইস্কুলত 42 সংখ্যক বাৰ্ষিক অধিৱেশন ও বঁটা বিতৰণী সভা খুব শৃংখলাবদ্ধভাৱে সমাপ্তি হৈ গ'ল। আমাৰ আমন্ত্ৰিত অতিথিসকল আহিলে, তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষামূলক যি বক্তৃতা ৰাখিলে, নিশ্চয়কৈ মই অনুভৱ কৰোঁ এই বক্তৃতাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু আমাৰ এই অঞ্চলৰ সন্মানীয় ৰাইজসকলে যি সহানুভূতিতা আৰু যি আগ্ৰতা দেখুৱালে এই অনুষ্ঠানটি চলাই নিয়াৰ কাৰণে মই নিশ্চয়কৈ তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটি চলাই নিয়াত যি সহায় সহযোগিতা কৰিলে, লগতে আমাৰ সন্মানীয় শিক্ষকসকল যিধৰণে আজি 10 তাৰিখৰ পৰা 14 তাৰিখলৈ তেওঁলোকে যি আপ্ৰাণ চেষ্টা কৰিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিলে, তেওঁলোকে আৰু ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশেৰে আগুৱাই নিয়াৰ কাৰণে যিধৰণে বক্তৃতা তেওঁলোকে দিলে, খেল সম্পৰ্কে তেওঁলোকক সজাগ কৰিলে, এই ক্ষেত্ৰত মই আমাৰ সন্মানীয় শিক্ষকসকলক মই যথেষ্ট শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু মোৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ ৰাইজ আৰু আমাৰ এই অঞ্চলৰ সচেতন যিখিনি যুৱক আমাৰ শক্তি আছে, তেওঁলোকে যিধৰণে আগ্ৰহ দেখুৱালে এই অনুষ্ঠানটি চলাই নিয়াৰ কাৰণে নিশ্চয়কৈ মই তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ। লগতে আমাৰ যি অতিথিবৃন্দ আছিলে, তেওঁলোকে আমাৰ সন্মান ৰক্ষা কৰি, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে আমাৰ এই অনুষ্ঠানত ভাগ লৈ পেলাই আমাৰ এই অনুষ্ঠানটো যিধৰণে চলাই নিলে মই সঁচাকৈ আনন্দিত। আৰু পৰৱৰ্তী আমাৰ যি কাৰ্যসূচী আছে, সাংস্কৃতিক অনুষ্ঠান, আমাৰ স্থানীয় কিছু আমাৰ গায়ক গায়িকা আছে, নিশ্চয়কৈ তেওঁলোকে পৰৱৰ্তী অংশখিনি খুব ভাল ধৰণে চলাই নিব বুলি মই আশাবাদী।